এই মুহূৰ্তে এটা বিগ আপডেট যে ঘোষণা হৈছে উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ ফলাফল আৰু এইবাৰ ফলাফলত চমক সৃষ্টি কৰিছে বিজ্ঞান কলা আৰু বাণিজ্য শাখায় বিজ্ঞান শাখাত এইবাৰ ফলাফলত উত্তীৰ্ণৰ হাৰ সৰ্বোচ্চ 92.19% এইবাৰ পাছ কৰিছে বিজ্ঞান শাখাত সমান্তৰালকৈ কলা শাখাত পাছৰ হাৰ হৈছে 83.48% আৰু বাণিজ্য শাখাত পাছৰ হাৰ হৈছে 87.27%। আমি আপোনালোকক ইয়াত সম্পূৰ্ণ ডিটেইলছ দেখুৱাই ল'ব বিচাৰিছোঁ যে আজি ঘোষণা হৈছিল উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ ফলাফল আৰু এই ফলাফল অনুসৰি কলা শাখাত মুঠ অৱতীৰ্ণ হৈছিল 1,56,107 ষ্টুডেণ্ট আৰু ইয়াৰে 29,487 ষ্টুডেণ্টে লাভ কৰিছে প্ৰথম বিভাগ 52,944 ষ্টুডেণ্টে লাভ কৰিছে দ্বিতীয় বিভাগ আৰু 47,893 ষ্টুডেণ্টে লাভ কৰিছে তৃতীয় বিভাগ আৰু ইয়াত কলা শাখাত উত্তীৰ্ণৰ হাৰ হৈছে 83.48%। সমান্তৰালকৈ বাণিজ্য শাখাত অৱতীৰ্ণ হৈছিল মুঠ 15,199 ষ্টুডেণ্ট ইয়াৰে 5,018 ষ্টুডেণ্টে লাভ কৰিছে প্ৰথম বিভাগ 5,186 ষ্টুডেণ্টে লাভ কৰিছে দ্বিতীয় বিভাগ আৰু 3,060 ষ্টুডেণ্টে লাভ কৰিছে তৃতীয় বিভাগ আৰু বাণিজ্য শাখাত পাছৰ হাৰ হৈছে 87.27%। আনহাতে বিজ্ঞান শাখাত এইবাৰ ফলাফল অত্যন্ত ভাল হৈছে বিজ্ঞান শাখাত মুঠ অৱতীৰ্ণ হৈছিল 33,534 ষ্টুডেণ্ট ইয়াৰে 20,171 ষ্টুডেণ্টে লাভ কৰিছে প্ৰথম বিভাগ আৰু 9,833 ষ্টুডেণ্টে লাভ কৰিছে দ্বিতীয় বিভাগ আৰু কেৱল 911 ষ্টুডেণ্টে লাভ কৰিছে তৃতীয় বিভাগ। এইটো হৈছে এই মুহূৰ্তে এটা ডাঙৰ খবৰ যে বিজ্ঞান শাখাত এইবাৰ পাছৰ হাৰ সৰ্বোচ্চ 92.19% শিক্ষাৰ্থীয়ে এইবাৰ পাছ কৰিছে বিজ্ঞান শাখাত প্ৰায় সকলো শিক্ষাৰ্থীয়ে পাছ কৰিছে আৰু সকলো শিক্ষাৰ্থীয়ে প্ৰায় মেক্সিমাম শিক্ষাৰ্থীয়ে লাভ কৰিছে প্ৰথম বিভাগ।